নমস্কাৰ বন্ধুসকল, আজি মই আপোনাৰ মাজত আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। আজি মই আপোনালোকৰ মাজত আলোচনা কৰিবলৈ লৈছোঁ, ছোৱালীয়ে আপোনাক এই তিনিটা গুণ থাকিব লাগিব, তেতিয়াহে আপোনাক যিকোনো ছোৱালীয়ে লাইক কৰিব আৰু পচন্দ কৰিব। তো বন্ধুসকল, এই তিনিটা টিপছ দিম, তো আপোনালোক ভিডিঅ'টোৰ মাজলৈ। টিপছ নাম্বাৰ 1, আপুনি নিজৰ লুকছত প্ৰতি ধ্যান দিব। নিজৰ ষ্টাইল, নিজৰ কাপোৰৰ ষ্টাইল, নিজৰ ফেচ ক্লিন ৰাখিব সদায়। নিজৰ ভাল ভাল কাপোৰ পিন্ধিব, অলপ ষ্টাইলিছ লুকৰ কাপোৰ পিন্ধিব আৰু ড্ৰেছ পাতি ভাল কৰিব। ড্ৰেছ পাতি ভাল কৰি পেলাই আপুনি ছোৱালী ইমপ্ৰেছ কৰিবলৈ যাব। যেনেকৈ আমি সেইবিলাক ছোৱালীৰ প্ৰতি আকৰ্ষণ, যিবিলাক ছোৱালী দেখাত ধুনীয়া, ঠিক তেনেদৰে ছোৱালীবিলাকক দেখাত ধুনীয়া ল'ৰা বিচাৰে। দেখাত ধুনীয়া ল'ৰা বিচাৰে আৰু ধুনীয়া ল'ৰা পটকৈ একচেপ্ট কৰি লয়। এতিয়া টিপছ নম্বৰ 2, আপোনাৰ কথা কোৱাৰ ষ্টাইল। আপোনাৰ কথা কোৱাৰ ষ্টাইলটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যেতিয়া কথা পাতিবলৈ যাব, তেতিয়া আপুনি কনফিডেন্সত কথা পাতিব, মনত ভয় ভাৱ লৈ কিনে কথা নাপাতিব। টিপছ নাম্বাৰ 3, নাৰ্ভাছ নহ'ব। আপুনি যেতিয়া কথা পাতিব যায় তেতিয়া নাৰ্ভাছ নহ'ব, ভয় নকৰিব। কোনো ছোৱালী নিবিচাৰিব যে তেওঁৰ ল'ৰা বা তেওঁৰ বয়ফ্ৰেণ্ডটো ডাৰ্ক টাইপৰ হওক বা চিটকো টাইপৰ, সেইটো নিবিচাৰে। সেইকাৰণে সদায় কনফিডেন্সত কথা পাতিব আৰু মনত ভয় ভাৱ নাৰাখিব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিব আৰু আকৌ এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।